হেল্ল' গাইজ আমাৰ সকলোতকৈ মূল্যৱান বস্তু দুটা আছে যিটো বস্তুৰে আমি জীৱনত বহুত দূৰলৈ আগবাঢ়ি যাব পাৰিম বহুতো ধন ঘটিব পাৰিম জীৱনত যদিহে আমি সেই বস্তুক ভালকৈ ব্যৱহাৰ কৰিব জানো সেই দুটা বস্তুটো হৈছে সময় আৰু আমাৰ মগজু এই মগজুক যদি ভালকৈ ট্ৰেইন কৰা হয় ইয়াৰ এনেকুৱা এটা ক্ষমতা আছে যে ই আপোনাক যি বিচাৰে সেয়ে দিব আপুনি যিমানখিনি ধন বিচাৰে সিমানখিনিয়ে পাব আপুনি যি আশা কৰিছে সেইখিনিয়েই পাব গতিকে এই ব্ৰেইনটোক আৰু এই সময়ক উচিত ব্যৱহাৰ কৰক চাব আপুনি এদিনত নহ'বও পাৰে কিন্তু এদিন যে হ'বই এয়া নিশ্চিত গতিকে নিৰন্তৰভাৱে এই ব্ৰেইনটোক কণ্টিনিউৱাছলি ট্ৰেইন কৰি যাওক আৰু চাবা এদিন আমি এনেকুৱা এটা স্থানত উপস্থিত হ'ম জাগাত গৈ পাম যি জাগাৰে আমি আমাৰ এইটো জীৱনক চালে হয়তো আমি সেইখিনি সময়ত আমি ইমান অজলা আছিলোঁ নে এনেকুৱা এটা ভাৱ হ'ব গতিকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰক সময় লাগিব কিন্তু এতিয়া যদি আমি ষ্টাৰ্ট নকৰোঁ বহুত সময় লাগিব বুলি এইখিনি সময়টো কোনোবা দিনা পাৰ হ'বই 5-6 বছৰ আমি যদি 5-6 বছৰ বা 10 বছৰ লাগিব বুলি একো ট্ৰাই নকৰোঁ এতিয়াই যদি আৰম্ভ নকৰোঁ আমি 5-10 বছৰৰ পিছতো একোৱেই নাপাম গতিকে এতিয়াই ট্ৰাই কৰি যোৱাটো খুবেই প্ৰয়োজন গতিকে ইয়াক ভালকৈ ইউজ কৰক আৰু নিজৰ সময়ক ভালকৈ ইউজ কৰক ধন্যবাদ